Hi everyone, so good morning. So আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ছোৱালীজনী কালি চাংগৰ পৰা অৱস্থা বেয়া হৈ আছে। এয়া মুখমণ্ডলটো চাওক। আপোনাৰ নাক আৰু হুটত দুখ পালে আৰু সেইটো সাইডত দুখ পালে। খুব বেয়া লাগি আছে মনটো কাৰণ ওখ চাংগৰ এটাৰ পৰা পৰিলে নিজৰ ঘৰৰ পৰা নহয় অন্য এটা ব্যক্তিৰ ঘৰত তাইৰ লগৰ আছে বুলি গৈছিলে আৰু তাতে আপোনাৰ কেলি থাকোঁতে চাংগৰ কটকটিৰ পৰা পৰিলে বুলি কৈছে। আমিও নেদেখিলোঁ আৰু বেয়াকৈ দুখ পালে আৰু ডাক্তৰক দেখুৱালোঁ। ডাক্তৰে কৈছে বিশেষ এনেকৈ অসুবিধা নাই, হাত ভৰিটো ঠিকে আছে আৰু মুখমণ্ডলটোৰ কাৰণে এখন মলম দিছে আৰু এনেকৈ মেডিচিন দুটামান লিখি দিছে, ইয়াক খুৱাব লাগিব বুলি কৈছে আৰু এয়া সকলোৱে মন বেয়া হৈ আছে। এইফালে চোৱাচোন বেটি ওলাইছেনে? মা চাই দিয়ে এবাৰ। বেয়া টেক কেয়াৰ। য়েছ মা। ক'ত দুখ পালে বেটি? এই দুখত দুখ পালে নে না বেটি? দেখত এই মুখমণ্ডলটোত আৰু এই দুখত তাত দুখ পালে ন? হাত জোগাল একদম কাই যাব না। ছোৱালীজনী নিজে কাম বুলি কৈছে কিন্তু হাতখন অকণমান কষ্ট পালে, সেইকাৰণে দাঙিব পৰা নাই। সেইটো বাওঁ হাতেৰে খাব বিচাৰিছে আৰু ঈশ্বৰে কৰক সোনকালে সুস্থ হৈ উঠক। নহ'লে ইমান ফূৰ্তিবা ছোৱালী আছিলে। চাওক দুইটা চাইডত এইফালেও আপোনাৰ এক্সিডেণ্ট এইফালেও হৈ আছে। চা মানে ভিডিঅ' কৰা নাই এইটো ভিডিঅ' কৰিছে বুলি কম কৰে। চা নাই কৰা হ'ব খা আকৌ কাইবি দোকান নিজে খাব ইচ্ছা হৈছে কিন্তু হাতখন সম্পূৰ্ণৰূপে দাঙি পৰা নাই। আপোনালোকেতো ঠাইৰ অৱস্থা দেখিলে ঠাই নিজে খাম বুলি কৈছে কিন্তু খাব পৰা নাই, মাকে দিবলগীয়া হৈছে আৰু মাকে দিলেও নামানে, নিজে খাম বুলি চিঞৰি আছে আৰু সেইটোৱে ঠাই কষ্ট পালে আৰু মনবিলাক খুব দুখ লাগি আছে। সেইদৰে ছোৱালীজনীৰ অৱস্থা হৈ আছে বৰ্তমান আৰু মনবিলাক বৰ দুখ লাগি আছে ঘৰত আৰু সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে যেন ছোৱালীজনী সুস্থ হৈ উঠক। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ' বনাবলৈ মন যোৱা নাই, তেওঁ আপোনালোকৰ লগত ছোৱালীজনীৰ দুখ হোৱাটো অকণমান শ্বেয়াৰ কৰিলোঁ আৰু যদি ফেচবুক পেজত চাই আছে পেজটো আমাক ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় আই অসম।